লাগিছে সব ইয়াৰ নিজৰ ঘৰৰ মানুহ গোটেই থাকে আৰু দিনটোত বহুত হাঁহি মানে হাঁহি বেছি হয় এখন কাণে উলিয়াই দিওঁ আমাৰ প্ৰিন্স দাই গালি পাৰে এখন কাণে শুনি এখন কাণে উলিয়াই দিওঁ দেই কোনো গুৰুত্ব নিদিয়ে। হেল্ল' গাইছ কি খবৰ বহুত দিনৰ মূৰত বঢ়িয়া ভিডিঅ' এটা লৈ আহিলোঁ আৰু মোৰ ইউটিউব চেনেল পাৰ্থ প্ৰতিম হাজৰিকা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ আমি শ্বুটিঙলৈ এটা নতুন এটা লোকেশ্যনত ওলাইছোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাওঁগৈ বোলো গোটেইখিনি আমি টিমটোৱে কথা পাতি ল'লোঁ তাকে আপোনালোকক নামটিলৈ যাম বুলি ভাবিছোঁ আৰু নামটিত কেনেকুৱা মানে শ্বৰ্ট হ'ব কেনেকুৱা হেৰি হ'ব সেইখিনি ভিডিঅ'খিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু মোৰ লগত থাকিব কেমেৰা কৰিব নিশা দাস আৰু তেওঁ অলপ দেখুৱাই যাব আৰু ময়ো দেখুৱাই যাম তাকে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব কেনেকুৱা পায় যিহেতু নতুন লাইক চেক কৰি দিব ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিন্স দা ইউটিউব চেনেলৰ স্বাগতম জনালোঁ। প্ৰিন্স দা বহুত কামত বিজি হৈ আছে চাব আমাৰ প্ৰিন্স দা অঁ হয় আজি বহুত ব্যস্ত হৈ আছোঁ কেমেৰা মানে পিছত থাকি যে সিহঁতি ভিডিঅ' চিডিঅ' বনাই আছে আৰু আমাৰ এজনী এক্টৰনী মেইন এক্টৰনী তাৰপিছত লগৰবোৰ আৰু দেখুৱাই দিবা দেই। তো আমাৰ দাদা এজনে কওক নমস্কাৰ এয়া আমাৰ শ্বুটিং চলি আছে মই ককায়েকৰ ৰোলটো কৰিছোঁ সেয়া আৰু চাব আৰু দেই প্ৰিন্স হাজৰিকা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ জয় আমাৰ নেক্সট ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু যিমান পাৰে ভিডিঅ'টো আঁকোৱালি ল'ব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আমাৰ ধ্ৰুৱ দাদাই কিবা এটা অলপ কয় তো প্ৰিন্স হাজৰিকা চেনেললৈ স্বাগতম জনালোঁ এণ্ড মই সৰুৱাকৈ পাৰ্টা লৈছোঁ আৰু পিয়ম বুলি তো থেংক ইউ ছ' মাছ আমাৰ এনেকৈ ছাপোৰ্ট কৰি যাব চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড আমাৰ ভিডিঅ'টো চাব আৰু লিংকটো দিয়া হ'ব ইয়াতে তো থেংক ইউ। এয়া আমাৰ মানে মোৰ মা ৰোলটো কৰিছে অলপ কিবা আৰু আমাৰ স্ক্ৰিপ্ট ৰাইটাৰক দেখুৱাই যাম তেওঁ অলপ কিবা ক'ব। আমাৰ চেনেলটো চাব আৰু শ্বৰ্ট ফিল্মখন চবেই চাব বুলি আশা ৰাখিছোঁ। এইটো এটা লাভ ষ্টৰী হয় অলপ ট্ৰেজেডিও আছে সুখ দুখৰ মাজতে আৰু আপোনাক দেখুৱাই গৈ থাকিম আপোনালোকক আমাৰ ক'ত কেনেকৈ কি হয় চাই গৈ থাকিব। ইয়াত ভিডিঅ'টো কৰি কেনেকুৱা লাগিছে? ইয়াত ভাল লাগিছে বহুত ভাল লাগিছে চব ইয়াৰ নিজৰ ঘৰৰ মানুহ গোটেই থাকে আৰু দিনটোত বহুত হাঁহি মানে হাঁহি বেছি হয় এখন কাণে উলিয়াই দিওঁ আমাৰ প্ৰিন্স দাই গালি পাৰে এখন কাণে শুনি এখন কাণে উলিয়াই দিওঁ দেই কোনো গুৰুত্ব নিদিয়ে খালি যেতিয়া মানে গালি পাৰে অলপ তেতিয়া অকণমান মনটো বেয়া লাগে তাৰপৰা আকৌ ধেমালি পাহৰি যাওঁ আৰু আমাৰ চিনেমাখন মানে শ্বৰ্ট ফিল্মখন চাই যাব। শ্বৰ্ট ফিল্মৰ নামটো কি? আধৰুৱা সপোন আমাৰ আধৰুৱা প্ৰেম আৰু আমাৰ শ্বৰ্ট ফিল্মখন চবেই মৰম দিব বুলি আশা কৰিলোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাক কৰিব লিংকটোক। তোমাৰ নামটো? নমস্কাৰ মোৰ নাম মিছ নিশা দাস। নাইচ নেম আপুনি কিবা ক'ব নেকি? আপোনাৰ নামটো? মোৰ নামটো মিছ শিখা গগৈ। শিখা গগৈ মিলি আছে তাৰ নামটো আপুনি কেকটা কি লৈছে? মই নিশা লগৰ লৈছোঁ আৰু দাদা ক'ত গ'ল নম্বৰ দাদা ভনীয়েক নম্বৰ দাদা জধলা দাদা অঁ তুমি কি কৰি আছা ইয়াত? মই মুখস্থ কৰি আছোঁ অলপ বাক্যবিলাক মুখস্থ কৰিছে তুমি কি কোনটো কেৰেক্টাৰ লৈছা? এতিয়া বৰ্তমানটো হিৰোৱে পাই আছোঁ তাৰপিছত আৰু মানে তোমাৰ শ্বৰ্টফিল্মখনৰ নাম কি দিছে? আধৰুৱা প্ৰেম মানে তোমাৰ নামটো কি ৰাখিছে? মোৰ নামটো মনোজ অৰিজিনেল নামতে আছে বৰ্তমান অৰিজিনেল নামটো আছে ঠিক আছে ভালকৈ কৰিবা থাকিল আৰুনো ক'ব কি ক'ম আৰু সেইবোৰ চব মাটি ৰুই আছে শেষ হোৱা নাই আৰু প্লেচটো বৰ ধুনীয়া জেগা মানে নিজকে ভাল লাগিছে মোৰ আহি পানি আৰু জেগাডোখৰৰ নামটি ন নামটি ফুল। আপোনালোকে এই শ্বৰ্ট ফিল্মখন দেখা পাব এটা ইউটিউব চেনেল পাৰ্থ প্ৰতিম হাজৰিকা এণ্টাৰটেইনমেণ্ট বুলি এটা চেনেল আছে আৰু সেই ইউটিউব চেনেলত আপোনালোকে দেখা পাব চেনেলটোত আৰু কি ক'ম ব'লক ভিডিঅ'টো চাই থাকিব। মোৰ বুলি কেমেৰামেন আমাৰ এই ভণ্টি এজনী হৈছে অকণমান তাইকো অলপ চাৰ্জ দিছোঁ শিকাই আছোঁ অলপ কেমেৰা কৰিবলৈ আৰু এজনী হৈছে মৰমৰ ভণ্টিজনী মানে
মই পাতি লোৱা ভণ্টি এজনী কেনেকুৱা লাগিছে কমেণ্টত জনাবা দেই ভণ্টিজনী মূৰত পাগুৰিটো মূৰত মাৰিবি ভণ্টি অঁ এজনী ভণ্টি মানে কেমেৰা শিকাবলৈ আমাৰ হেৰিয়ালৈ যায় ৰঙলৈ যাব মই ৰঙত যাম ন অডিশ্যন দিবলৈ তাতো মানে অডিশ্যনত আপোনালোকৰ মানে লাইক কমেণ্ট শ্বেয়াৰৰ ওপৰত ভিত্তি হ'ব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপুনি প্ৰেমত পৰি পাইছে নাই ৰ'বা নহয় প্ৰেমত পৰি পাইছে নাই সেইটো কওক আগে প্ৰেমত পৰি পাইছে নাই প্ৰথম প্ৰেম নাই হোৱা আপোনাৰ হালমন কি হ'ব টোপনি খতি অঁ ঠিক আছে বাৰু আপুনি প্ৰেমত পৰি পাইছে নাই প্ৰেমত পৰি নাই পোৱা আপুনি পাইছে নাই তোমাৰ প্ৰেম 10-12 দিন প্ৰেমত পৰিছিলোঁ এতিয়া এজনী মাইকী আছে বাহিৰতো ধেৰ এইবোৰ প্ৰেমত নাই বাৰু মোৰ বিশ্বাস আছে সাহিত্যিক মানুহ কবি মানুহ এয়া আজি আমি গৈ আছো নেক্সট শ্বুটৰ কাৰণে এয়া মই লাইট লৈ আছো ওলাই যোৱাই আমাৰ আমি দেখুৱাই গৈ থাকিম এয়া চুৰিয়া পিন্ধি আছে বৰ্তমান আৰু আমাৰ হেল্পাৰ ধুব সন্দিকৈ একদম বুঢ়া বুঢ়া লাগিছে 90s একদম ককা গতে লাগিছে দাইৰো পকা তুমি কি ক'বা মানে মোৰ দেউতাটো ইমান বয়স হ'ল মোৰ বেয়া লাগিছে বহুত জীয়ৰী হৈ আছে মানে বহুত জীয়ৰী হৈ আছে সোনকালে আপুনি ইমান বুঢ়া হ'লে কিয় আহিলে ক'ব ডেকা অলপ বিচাৰি নাপালে নেকি আৰু এতিয়া ডিভোৰ্চ দি আকৌ ডেকা এটা পতাই ল'লে ভাল হ'ব নেলাগে নেকি আপুনি কি কৰে মাইক ল'ৰা ছোৱালী হ'ল ক'ত বিয়া দিবলৈ লৈছোঁ কি ক'বা বিয়া দিবলৈ লৈছোঁ ছোৱালীক নামি দে